যেনেকে ভাবিছিলো তেনেকুৱা একোৱেই নহলে আজি ৰাতিপুৱাতে চিন্তা কৰি লৈছিলো যে মানুহজনৰ সৈতে ডেটলে গৈ আহিম যিহেতু হাতত অকণমান সময় আছিলে কিন্তু নাই কপালটো দেখিছে নহয় ঘৰৰ ৰেচন বজাৰ কৰোতে আমাৰ দুয়ো বাবে সময় একদমেই নিমিলিলে আৰু লগতে মায়ে আকৌ ফোন কৰিলে নহয় ঐ ৰেচন বজাৰ কৰিয়া যিহেতু মাহেকৰ এতিয়া লাষ্টটো দিন বলো মায়ে যেনেকে কয় তেনেকেই কৰো কিন্তু যোৱা মানে দুটামান বেলেগ খৰচ হ'বই আৰু দেহা কাৰণে কাপোৰ আৰু লগতে বা আৰু মোৰ কাৰণে পানী বটল আৰু এতিয়া মই ৰেডি হৈ আছো বিশেষ এটা ঠাই যাবলৈ মানুহজনৰ লগত নহয় আকৌ দেই অকলশৰীয়াকে দেহা লগত আজি মোৰ ডেট পাৰ্টনাৰ দেহা মানুহ বোলো যিহেতু মানুহজন ব্যস্ত আছে দেহা লগতে গৈ আহোঁ আৰু এতিয়া ৰেডি হৈ লৈ মই কি পিন্ধিম আপোনালোকক দেখাই আছো ৰ'ব কিন্তু ক'ত গৈছো সেয়া আজি নেদেখাও ভালকৈ এটা ভিডিঅ' লৈ আহিম আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে কমেণ্ট এটা কৰি জনাব আজিলৈ বাই